নমস্কাৰ জনাইছোঁ দেই সকলোকে। এয়া আমি গুৱাহাটীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এপাক জুবিন দাৰ ওচৰত ৰ'লোঁ। যিহেতু অহা যোৱা বাটতে নৰখিলেচোন ভালেই নালাগে এপাক। তাৰ পাছত এয়া মাহঁতে চাকি জ্বলালে আৰু তাৰ পিছৰ দৃশ্য চাওকচোন। এয়া লগে লগে ঝাৰু মাৰি মাৰি চাকিবোৰ চাফা কৰা হ'ল আৰু কিছু চাকি তেওঁলোকে ঝাৰুৱেদি কোবাই কোবাই নুমুৱাও দেখা পাইছোঁ। দেখিছে আৰু তাত থকা কিছু লোকে ক'লেও যে এনেকৈ জ্বলোৱা চাকি নুমুৱাব নালাগে, যিহেতু মানুহে ইমান আশা কৰি বা কিবা এটা ভাবি জ্বলায় ন। তো চকুৰ সন্মুখতে আমি ৰৈ থাকোঁতেই এনেকুৱা হৈছে যেতিয়া ভাবকচোন। এতিয়া চৰকাৰলৈ এটাই অনুৰোধ, যাতে কিবা এটা ভাল ব্যৱস্থা কৰক, যিহেতু বহু লোক আহে তালৈ, আৰু এনেকুৱা এটা দৃশ্য আগলৈ যাতে দেখিব লগা নহয় আৰু। মোৰ ভিডিঅ' কৰা উদ্দেশ্যটো হৈছে যে এনেকুৱা হ'ব নালাগে আচলতে, আৰু তেওঁলোকৰো ভুল বুলি মই ক'ব খোজা নাই, যিহেতু তেওঁলোকক কোনোবাই আদেশ দিছে। তেওঁলোকে কোৱা মতে কৈছে যে এয়া চাকি বোলে আমি চাফা নকৰিলে গৈ গৈ ৰাস্তা পাবগৈ, কিন্তু এইটো জ্বলোৱা চাকি নুমুৱা এইটো কি কথা?